নমস্কাৰ, মই কুমাৰ দেৱিত দাস। যি বিষয়টো এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত আটাইতকৈ বেছি ট্ৰেণ্ডিঙত আছে, যি বিষয়টোক লৈ চৰ্চা চলিছে এই মুহূৰ্তত সমগ্ৰ ৰাজ্যতে, সেই বিষয়টোক লৈ এই মুহূৰ্তত আহিছোঁ আপোনালোকৰ সন্মুখলৈ। আৰু এই সমগ্ৰ বিষয়বস্তুৰ কেন্দ্ৰবিন্দু যিগৰাকী ব্যক্তি, এগৰাকী বিশেষ ব্যক্তি, সেইগৰাকী ব্যক্তিক নকৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজনেই নাই। তেওঁৰ নামটো এটা পৰিচয় বহন কৰে। আমি পাতনি বেছি দীঘলীয়া নকৰি পোনে পোনে সেইগৰাকী বিশেষ ব্যক্তিৰ ওচৰলৈ গৈছোঁ। আমাৰ আটাইৰে মৰমৰ, আমাৰ আটাইৰে শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া। দাদা, আমাৰ এই বিশেষ ইণ্টাৰভিউ বুলিয়ে কৈছোঁ, সাক্ষাৎকাৰ বুলি কৈছোঁ, স্বাগতম জনাইছোঁ আপোনাক। অসম সংবাদৰ সকলো কৰ্মকৰ্তা, শুভাকাংক্ষী সকলোকে মৰম জনাইছোঁ। দাদা, আপোনাক আন কথাখিনি সোধাৰ আগতে যিহেতুকে কৈছোঁ যে এটা হেপেনিং ইছ্যু এটা লৈ বৰ্তমান যি বিষয়টোক লৈ সকলোৱে চৰ্চা কৰি আছে সেয়ালৈ আহিছোঁ। তো প্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ যে যি এটা নতুন আপুনি পৰিকল্পনা কৰিছে তাৰ বাবে। তো এই পৰিকল্পনাৰ চিন্তা আপোনাৰ মনলৈ কিদৰে আহিলে আৰু এতিয়া কি পৰ্যায়ত আছে চিন্তাখিনিহে জানিব বিচাৰিম। পৰ্যায়ত মানে আমি এটা কৃষি বিপ্লৱ এটা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ গোটেই অসমত। কৃষি বিপ্লৱ আৰু তাৰ লগতে অৰ্থনৈতিক বিপ্লৱটো জড়িত হৈ আছে। গতিকে আমাক বিশেষকৈ নতুন প্ৰজন্মৰ গোটেই ল'ৰা ছোৱালীখিনিক সহায় লাগিব। কাৰণ চাবলৈ গ'লে কৃষি বিপ্লৱ কৰিবলৈ মোৰ নিজৰ এবিঘা মাটিও নাই খেতি কৰিবলৈ। গতিকে মোক কাম কৰিলে মই আমাৰ ল'ৰা ছোৱালীৰ লগত কাম কৰিব লাগিব। যাৰ যাৰ মাটি আছে, যাৰ ফিচাৰী খুলিব মন আছে, যাৰ পশুপালন কৰিবলৈ মন আছে, যাৰ কৃষি কৰিবলৈ মন আছে, গতিকে গোটেই এটা ৱেভ আহক গোটেই অসম জুৰি। কৰোণাৰ পজিটিভ দিশ সেইটো, কিন্তু কৰোণাই যদিও ইমান সন্ত্ৰাস সৃষ্টি কৰিছে, নতুনকৈ আকৌ আমাৰ ল'ৰা ছোৱালীক চিন্তা কৰিবলৈ বাধ্য কৰিছে যে আমি অপশ্যন কি থাকিব পাৰে, আমি কি কৰিব পাৰোঁ স্বাৱলম্বী হ'বলৈ, আমি ধুনীয়াকৈ চলি থাকিবলৈ। বহুত ল'ৰা ছোৱালী চাকৰি বাদ দি বাহিৰৰ পৰা ঘূৰি আহিছে। তেওঁলোকৰো চিন্তাৰ কাৰণ হৈছে এতিয়া। মোৰতো সদায় এগাল এগাল মেছেজ আহে, দাদা ক'ৰবাত কামত ভৰাই দিয়ক, কামত ভৰাই দিয়ক। তো মই তেনেকৈ কি কামত ভৰাই দিম? গতিকে তেওঁলোকক মই কামত সোমাবলৈ হ'লে কিবা এটাতো মই ষ্টাৰ্ট কৰিব লাগিব, নতুন বস্তু এটা, নতুন এটা কনচেপ্ট লৈ। চ' সেইধৰণে সেই পৰিকল্পনা কৰি বৃন্দাবনৰ মালিক আমাৰ বংকিম, মই, জয়ন্ত, গৰিমাহঁত আগৰ পৰা লাগি আছে থলগিৰিৰ জৰিয়তে। চ' গৰিমাহঁতে এটা লিডিং ভূমিকা গ্ৰহণ কৰিব এই গোটেই প্ৰজেক্টটোত। আৰু চাওঁচোন কি কৰিব পাৰোঁ। কিন্তু মোৰ বোধেৰে যদি সেইধৰণে আমি ভালদৰে আগবাঢ়ি যাব পাৰোঁ, আৰু ডিপাৰ্টমেণ্ট ৱাইজ বহুত ধুনীয়া ধুনীয়া স্কীম আছে যিবিলাক কথা আমাৰ মানুহে নাজানে, ল'ৰা ছোৱালী নাজানে, মই নিজে নাজানিছিলোঁ। মই এইকেইদিন এগ্ৰিকালচাৰ হওক, হৰ্টিকালচাৰ হওক, পশুপালন হওক, তাৰ যিসকল বিশেষজ্ঞ, যিসকল বছ, তেওঁলোকৰ লগত আমি মিটিং কৰিছোঁ তেওঁলোকৰ লগত, যে তেওঁলোকে আমাক কি ধৰণে সহায় কৰিব পাৰে। আৰু আমাক সহায় কৰিব পৰা, আমাৰ ল'ৰা ছোৱালীক সহায় কৰিব পৰা তেনেকুৱা বহুত স্কীম আগৰ পৰাই আছে, অকল এতিয়া বুলি নহয়। কিন্তু আমাৰ মানুহে খবৰ নকৰে, নাজানে, বা সেইধৰণে সেই বস্তুবিলাক প্ৰমোশ্যন হোৱা নাই। গতিকে সেই প্ৰমোশ্যনটো দৰকাৰ। প্ৰথম কথা আমি প্ৰথমতে সেইটোৱে গুৰুত্ব দিছোঁ। আৰু ছুপাৰ মাৰ্ট ভাবিছোঁ গোটেই ডিষ্ট্ৰিক্টত আমাৰ, যাতে আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ আমাৰ বস্তু, আমাৰ খেতিয়কৰ বস্তু, আমাৰ ল'ৰা ছোৱালীৰ বস্তু ডিৰেক্টলি, যাতে আমি বজাৰখনলৈ আমি আনিব পাৰোঁ। যাতে সেই মধ্যভোগীয়ে যিটো পইচা খাই দিয়ে, সেই পইচাটো আমাৰ যিসকলে কাম কৰে, যিসকলে উৎপাদন কৰিব, তেওঁলোকৰ হাতলৈ যাব। সেইটো মাজৰ অদৰকাৰত এনেই এটা চাংক খাই দিয়ে পইচা। চ' সেইটো বন্ধ কৰিব বিচাৰিছোঁ। আৰু কনচেপ্টটো ৰিভলিউচনেৰী। এতিয়া কিমান দূৰ সফল হওঁ নাজানো। যদি ল'ৰা ছোৱালীখিনিয়ে মোৰ লগত সহযোগিতা কৰে, মই ভাবোঁ আমি ভৱিষ্যতলৈ এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিব পাৰিম অসমত। আপুনি সঁহাৰিৰ কথা কৈছে, ইতিবাচক সঁহাৰি যথেষ্টখিনি দেখিছোঁ আমি ছ'চিয়েল মিডিয়াতো। নেতিবাচকখিনিৰ বাৰু কথা পাতিম সময় হ'লে। আপোনাৰ এই মুহূৰ্তত যিখিনি কথা আপুনি ক'লে, তাৰ পৰা মই তিনিটা শব্দ উঠাই লৈছোঁ আচলতে। কৰোণাৰ কথা ক'লে, লকডাউনৰ কথা ক'লে, আৰু আপুনি কৈছে যে এছাম লোকৰ বাবে বা উঠি অহা প্ৰজন্মৰ বাবে আপুনি কিবা এটা চিন্তা চৰ্চা কৰিছে। ইয়াৰ আলম লৈ মই আপোনাক সুধিব বিচাৰিছোঁ যে লকডাউনত কিন্তু শিল্পীসকলৰ যথেষ্ট অৱস্থা বেয়া এই মুহূৰ্তত। তেওঁলোকৰ কাৰণে কিবা চিন্তা? শিল্পীসকল অলৰেডি সোমাইছে, বহুতে পশুপালনত লাগিছে, বহুতে যাৰ যাৰ মাটি আছে কৃষি কামত লাগিছে, ফিচাৰী কামত লাগিছে। মই দেখিছোঁ আমাৰ চাৰ্কুলৰে বহুত ল'ৰা ছোৱালীয়ে সোমাইছে এই ক্ষেত্ৰত। সেইটো এটা ভাল, ধুনীয়া এটা কথা, পজিটিভ কথা। আৰু তাৰোপৰি বস্তুটো যেতিয়া ডাঙৰ হ'ব, চেনেলাইজ হ'ব প্ৰপাৰলি, তেতিয়া সকলো মানুহ ইয়াত সোমাব পাৰিব। চ' চেনেলাইজ কৰাটো এটা ডাঙৰ এটা যুদ্ধ কিন্তু আমাৰ কাৰণে। কাৰণ তাৰ কাৰণে সেইকাৰণে আমি বিভিন্ন কমিটি বনাইছোঁ, চেণ্ট্ৰেল কমিটি, ছাব কমিটি, ডিষ্ট্ৰিক্ট কমিটি, যাতে ক'তো কোনেও গণ্ডগোল কৰিব নোৱাৰে। মানে যিটো হিচাপ, সেইটো হিচাপ যাতে আমি প্ৰপাৰলি পাই থাকোঁ, ডাটাবেছটো ধুনীয়া হৈ থাকে। পঢ়া শুনা ল'ৰা ৰাখিছোঁ,
আমি আমাৰ ইণ্টাৰভিউ চলি আছে এতিয়া মেনেজাৰৰ কাৰণে, বিভিন্ন ডিষ্ট্ৰিক্টৰ মেনেজাৰ ৰাখিব লাগিব যি চাব গোটেই কথাখিনি। চ' সম্পূৰ্ণ চাইণ্টিফিকভাৱে কৰিব বিচাৰিছোঁ। এতিয়া আমাৰ আৰু কিছুমান কথা আছে। এতিয়া আমাৰ অসমীয়া মানুহে খেতিৰ মাটি থাকিলেও আমাৰ কি হয়, যিটো মাটিত বছৰত অন্ততঃ 3টা খেতি কৰিব পাৰি, নকৰে কিন্তু। এটা খেতি কৰি পেলাই অলপ ধান চান পালে, যি পালে সন্তুষ্ট হৈ বহি থাকে। গতিকে সেই ছেটিছফেকশ্যন লেভেলটো আমি বঢ়াব লাগিব, যাতে য'ত 10 মোন ধান ওলায় তাত ইচ্ছা কৰিলে আচলতে 40 মোন উলিয়াব পাৰে এবছৰত। অকণমান কষ্ট কৰিব লাগিব। তাৰ কাৰণে স্কীম আছে, স্কীমৰ থ্ৰুৱেদি আমি সেই স্কীমবিলাকৰ পৰা কেনেকৈ লাভ পাব আমাৰ মানুহে, সেই পথটো আমি দেখুৱাই দিম। তেওঁলোকে নিজে ফৰ্ম ফিল আপ কৰিব, নিজে সেই NGO হওক বা পাৰ্চনেলি হওক, যেনেকৈ নকৰক। গতিকে সেইবিলাক কথা গুৰুত্ব দিয়া হৈছে আৰু পজিটিভ ভাইব বহুত পাইছোঁ। কিছুমানে মাজত উল্টা পুল্টা বকিও আছে কিবা কিবি কথা। এতিয়া প্ৰত্যেকটো প্ৰজেক্ট আমি যেতিয়া কৰোঁ, আমি প্ৰথম কথা চাইণ্টিফিকেলি কৰিব লাগিব আৰু আমি এগেইনষ্ট ৰুল ক'তো যাব নোৱাৰোঁ। আমি নিয়ম মানি নিয়মৰ জৰিয়তে কৰিব লাগিব আৰু নিয়ম মানি নিয়ম জানিবলৈ হ'লে আমি যিসকল বিশেষজ্ঞ আছে তেওঁলোকৰ লগত আমি বহিব লাগিব, কথা পাতিব লাগিব। গতিকে সেই বিশেষজ্ঞসকল বা মন্ত্ৰী MLA লগত এদিন মই বহাটো, সেইটো যদি বেলেগ ফালে ল'লে সেইটো কথাটো বেলেগ হয়। কিন্তু বেলেগ ফালে বুলি যদি কথা কৈছে, মই স্পষ্টকৈ কৈছোঁ মানে ছ'চিয়েল মিডিয়া যিহেতুকে আমি অহৰহ দৃষ্টি ৰাখোঁ, কি চলি আছে আমি খবৰবোৰ ৰাখোঁ। এতিয়া বিশেষকৈ আপোনাৰ ছ'চিয়েল মিডিয়াত এই কথাটো চলি আছে যে কা আন্দোলনৰ সময়ত যি আপুনি সবল নেতৃত্ব লৈছিল, বিশেষকৈ যুৱ চামক আপুনি যিদৰে উলিয়াই আনিছিলে, তো এতিয়া তেওঁলোকে কৈ আছে যে যিখন চৰকাৰে এনেকুৱা ধৰণৰ এখন আইন জাপি দিব বিচাৰিছে, সেইখন চৰকাৰৰ আপোনাৰ মুৰব্বীসকলৰ সৈতে আপোনাৰ এই উঠা বহা তেওঁলোকে সহজভাৱে মানি ল'ব পৰা নাই। তেওঁলোকক আপুনি কি বাৰ্তা দিব? কিন্তু কথাটো হ'ল, আমি কথা নাপাতিলে নহ'ব নহয়। কথা নাপাতি যদি অকল চিঞৰ বাখৰ কৰি বহি থাকোঁ, এতিয়া আমি অসম আন্দোলনৰ পৰা এতিয়ালৈকে চাওঁ, আমি গোটেই হিষ্ট্ৰীটো আমাৰ এইটো প্ৰায় 25-30 বছৰীয়া হিষ্ট্ৰী এটা, আমাৰ বহুত ক্ষতি হ'ল। কিন্তু তাত ক্ষতি হোৱাৰ এটাই কাৰণ, আমাৰ কৰ্ম আন্দোলনটো নাছিলে তাত। আমি অকল আন্দোলনহে কৰিছোঁ। আন্দোলন এতিয়াও আছে, আন্দোলন আমি বাদ দিয়া নাই, মই এতিয়াও আছোঁ তাত। কিন্তু কৰ্ম আন্দোলনটো যাতে ক্ষতি নহয়, কেনেকৈ তাক আগুৱাই নিব পাৰি, সেইটো কাৰণে আমি কথা পাতিব লাগিব তেওঁলোকৰ লগত। সেইটো কংগ্ৰেছে হওক, BJP হওক, AJP হওক, যিয়ে নহওক। আৰু মইতো চবেই জানে মই কোনো পাৰ্টিত বিশ্বাস নকৰোঁ। মই নিজৰ পাৰ্টি মই নিজেই যি কৰোঁ, মোৰ সেইটোৱে কথা, চিধা চিধি কথা, নিৰপেক্ষ হৈ থাকোঁ আৰু জনতাৰ কাৰণে কাম কৰি ভাল পাওঁ। মই অলপ ছ'চিয়েলিজিম ফ'ল' কৰোঁ। চ' সেইটো কাৰণে মোক যাতে ভুল নাভাবে কোনো, সেইটো মোৰ অনুৰোধ সকলোলৈকে। কাক লৈ জুবিন গাৰ্গৰ বৰ্তমানৰ স্থিতি কি? নিজৰ কাৰণে কৰা নাই, মই মানুহৰ কাৰণেই কৰি আছোঁ। আপোনাৰ এই মুহূৰ্তত কাক লৈ স্থিতিটো জানিব বিচাৰিম। খেতি কৰিবলৈ, গতিকে যাৰ যাৰ আছে তেওঁলোকে সেই মাটিখিনিক মানে নিজৰ কামত ইউজ কৰিব পাৰিব, জানিব লাগিব আচলতে। সেই পথটো দেখুৱাটো আমাৰ কৰ্তব্য। কাক লৈ জুবিন গাৰ্গৰ স্থিতি বৰ্তমানৰ? এতিয়া আমি একো কৰিব নোৱাৰোঁ। আমাৰ এতিয়া স্থিতিটো আমাৰ মনতে আছে, মগজুত আছে। কাৰণ কৰোণা আহি পেলাই গোটেইখন এফালৰ পৰা গোটেই বন্ধই কৰি পেলালে। গতিকে এতিয়া যদি মই আন্দোলন কৰিবলৈ কওঁ, আমি যদি চিঞৰোঁ, সেইটো আটাইতকৈ ভুল কথা হ'ব। আৰু মানুহৰ বেমাৰ হ'ব, আৰু মানুহ মৰিব। চ' কৰোণাটো যাওক, তাৰ আগে আগে মই ভাবোঁ মই সদায় নিৰপেক্ষভাৱে আছোঁ। আৰু মই আচলতে মাজৰ মানুহ, মই ৰাইজৰ মানুহ, ৰাইজৰ, চৰকাৰৰ, বিভিন্ন দল সংগঠনৰ মই মাজৰ, নিমখটো মই, দ্য চল্ট। চ' মই মাজতে থাকিম। আৰু কাৰ কাৰণে যদি কথা পাতিবলগীয়া হয়, আমি চেণ্ট্ৰেল মিনিষ্ট্ৰী আমি লগা হ'লে মোদীৰ লগতো কথা পাতিম, যাম আমি ইয়াৰ পৰা। আপুনি এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰৰ নেতৃত্বৰ সৈতে বৰমূৰীয়াৰ সৈতে যি এতিয়ালৈ বৈঠকত মিলিত হ'ল বা তেওঁলোকৰ লগত কথা বতৰা হ'ল, তেওঁলোকৰ পৰা আপুনি কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া পালে বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ সঁহাৰি? এতিয়া বিভিন্ন কথা পাতিছোঁ। কাৰ কথা বেছিকৈ পতা নাই, কাৰণ কৰোণাটো এতিয়া বেছি আটাইতকৈ ডাঙৰ হেৰি হৈ আছে। কৰোণাৰ পৰা উদ্ধাৰ কৰি কেনেকৈ ল'ৰা ছোৱালীবিলাক ওলাই আহিব পাৰে, সেইটো এটা ডাঙৰ টেনশ্যন। সেইটো চৰকাৰৰ কাৰণে কিন্তু এটা প্ৰত্যাহ্বান ডাঙৰ। কেনেকৈ তেওঁলোকক কামত নিয়োজিত কৰিব পাৰে। যদি সফল হয় তেতিয়া সেই চৰকাৰ সফল, যদি বিফল হয় তেওঁলোক বিফল। চ' আমি শিল্পীসকলৰ ফালৰ পৰা বা মোৰ নিজৰ ফালৰ পৰা আমিনো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ ল'ৰা ছোৱালীখিনিক, যাতে বেয়া পথত নাযায়, ভাল কৰ্মেৰে, ভাল নিজৰ লগত থকা বস্তুখিনিৰ সহায়ত কেনেকৈ কাম কৰিব পাৰে জাতিটোৰ কাৰণে, দেশখনৰ কাৰণে, সেইটোত গুৰুত্ব দিছোঁ। এতিয়া মই উদাহৰণস্বৰূপে এটা কথা ক'ম, ভিয়েটনাম এখন যুদ্ধ জৰ্জৰিত এখন দেশ। ভিয়েটনাম আচলতে এনেকৈ ৰিভাইভ কৰিব বুলি কোনো ভবাই নাছিলে, কাৰণ আমেৰিকাই গোটেই ধ্বংস কৰি দিছিলে দেশ। চ'
চ' ভিয়েটনাম এতিয়া ৱৰ্ল্ডৰ 2 নম্বৰত আছে চব্জি খেতি চব্জিৰ প্ৰডাকশ্যনত এক্সপৰ্টত তেওঁলোক 2 নম্বৰত তেওঁলোকে এই ইমান কম সময়ৰ ভিতৰত কি ধৰণে তেওঁলোক আগুৱাই গৈছে সেইটো ভিয়েটনামৰ পৰা শিকিবলগীয়া কথা ভিয়েটনাম আমাতকৈও সৰু দেশ বহুত সৰু অসমতকৈ সৰু মোৰ মতে চ' সেইবিলাক বস্তু অধ্যয়ন কৰিছোঁ ৰিচাৰ্চ কৰিছোঁ সেই ধৰণেনো কেনেকৈ আমি আমাৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাব পাৰোঁ সেইটো চিন্তা প্ৰথম কথা বাকী বেলেগ চিন্তা নাই দাদা এনে ধৰি লওক আমি যদি এটা অনুমান লগাওঁ যে আপুনি যি ধৰণে প্ৰকল্পটোৰ কথা ভাবিছে বা নতুন এটা কৃষি বিপ্লৱৰ চিন্তা চৰ্চা কৰিছে কাগজে পত্ৰই গোটেইখিনি হোৱাৰ পিছত সেই কামখিনি হাতে কামে লাগিবলৈ কিমানমান সময় লাগিব পাৰে আমাৰ এতিয়া জানুৱাৰীলৈকে আমি এই গোটেই প্লেনিংখিনি বৰ ধুনীয়াকৈ কৰিব লাগিব প্ৰথম কথা গোটেই ডাটাবেছ গোটেই প্লেনিং গোটেই প্ৰজেক্ট ৱৰ্ক ভাল মানুহ নিয়োজিত কৰিব লাগিব অলৰেডি আমি বহুত মানুহক নিয়োজিত কৰিছোঁ আমি দৰমহা দি আছোঁ আমাৰ ল'ৰা ছোৱালীক চ' সেই ধৰণে আগবাঢ়ি গ'লে মই ভাবোঁ মিনিমামটো এবছৰ লাগিব এবছৰৰ আগতে এটা ডাঙৰ প্ৰজেক্ট এটা কেতিয়াও সফল নহয় আমি প্ৰথমতে সেইকাৰণে গুৱাহাটী নলবাৰী বৰপেটা 3টা জেগা ধৰিছোঁ তাৰপৰা আমি আমাৰ আন্দোলনটো আৰম্ভ কৰিম তাৰপিছত লাহে লাহে আমি আপাৰ আছাম এনেকৈ লখিমপুৰ ধেমাজি এইফালে যিমান ভাল ভাল ঠাই আছে চব জেগাত সোমাম চ' ইতিমধ্যে কথা বতৰাও হৈছে বহুত আগবাঢ়িও আহিছে বহুত মানুহে কিন্তু সময়টো দৰকাৰ আৰু বেছি খৰখেদা কৰিলে কাম বেয়া হয় গতিকে সময় লৈ মানুহৰ সহায় লৈ সুন্দৰকৈ কাম কৰাৰ ইচ্ছা আছে গানো চলি থাকিব লাগিব চিনেমা চলি থাকিব লাগিব সেইখন এখন যুদ্ধ বেলেগ দাদা আচলতে মই সময়ৰ কথাটো আপোনাক এই কাৰণে সুধিছোঁ কাৰণ মই ছ'চিয়েল মিডিয়াৰ কথা বাৰম্বাৰ কৈ আছোঁ কাৰণ ছ'চিয়েল মিডিয়া আজিৰ তাৰিখত ইমান এটা শক্তিশালী মাধ্যম ইয়াত আমি প্ৰতিটো জনমত কিদৰে গঢ় লৈ আছে ৰাজ্যখন আমি সহজে অনুমান কৰিব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ কিছু কথা এই মুহূৰ্তত শুনিবলৈ পোৱা গৈছে যে নিৰ্বাচনলৈ মাত্ৰ কিছু মাহ আছে এনে এটা সময়ত আপোনাৰ এনেকুৱা এটা পদক্ষেপ কেৱল মাত্ৰ কৰোণা বা লকডাউনৰ বাবেই নে ইয়াৰ আঁৰত আন কিবা আছে আপুনি শিবিৰ সলনি কৰিলে বা আপুনি বিজেপি মুখী হৈছে ইত্যাদি কথা চলি আছে এই মুহূৰ্তত কি স্পষ্টীকৰণ আপোনাৰ ফালৰ পৰা শিবিৰ সলনি কথা কোনো শিবিৰত নাই আচলতে এতিয়া মই কথা এটা কওঁ সেইদিনা মই CM ছাৰক লগ কৰিলোঁ তেওঁ বিজেপিৰ মই কালি অতুল বৰাক লগ কৰিছোঁ তেওঁ AGPৰ এতিয়া কোন দলৰ মই কিন্তু তেওঁলোকৰ যৌথ চৰকাৰটো হ'ব সেই কথাটোতো কৈ আছোঁ মই সেই কোঅপাৰেটিভনেছটো নাথাকিলে চৰকাৰো নিদিয়ে AGP থাকিব লাগিব কংগ্ৰেছ থাকিব লাগিব বিজেপি থাকিব লাগিব অকলে বহুত কম চৰকাৰ আছে তেনেকুৱা অকলে চলাই নিয়া দিল্লীত আপেও পৰা নাই বোধহয় মোৰ মতে মহাৰাষ্ট্ৰতো নাই মহাৰাষ্ট্ৰতো ইটছ এ ডুৱেল চব সহযোগিতা কোঅপাৰেটিভনেছ যদি নাথাকে চবৰে প্ৰব্লেম কিন্তু গতিকে সেই যি চৰকাৰে নহওক ৰাইজৰ লগত কোঅপাৰেটিভনেছটো থাকিব লাগিব আৰু সেইটো যিমানে আন্দোলন চলি নাথাকক যিমানে শত্ৰুতা নাথাকক যিয়ে নাথাকক কোঅপাৰেটিভনেছটো জীয়াই ৰাখিবলৈ মাজৰ কিছুমান মানুহ লাগে সেই মাজৰ মানুহজন হৈছোঁ মই নিমখ দাদা এটা কথা আমি আটাইয়ে জানো যে এজন ব্যক্তি আচলতে যিমানে তেওঁৰ নিকা অন্তৰৰ নহওক বা তেওঁক কৰা কাম কাজবোৰ যিমানে মহৎ নহওক তেওঁক সমালোচনা কৰা বা তেওঁক বেয়া পোৱা মানুহৰ কেতিয়াও অভাৱ নহয় মহাত্মা গান্ধীক বেয়া পোৱা মানুহ বহু আছে তেনেদৰে বহু উদাহৰণ আছে মই মাত্ৰ এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি হয়তো ছ'চিয়েল মিডিয়াৰ অৱস্থা নাইকিয়া কৰি দিছিলে এটা সময় এতিয়া দাদা ছ'চিয়েল মিডিয়াত হয়তো আপুনি নিজে ইমান এটা সক্ৰিয় নাথাকে কিন্তু আপোনাৰ পেজবোৰ হয়তো চোৱা চিতা কৰা মানুহ আছে কিন্তু খবৰবোৰ নিশ্চয় আপুনি পায় এতিয়া ইমান মানুহে ইমান নেতিবাচক ইমান ঋণাত্মক কথা আপোনাক লৈ চৰ্চা কৰে কিবা ইয়াৰ প্ৰভাৱ পৰে নে আপোনাৰ ওপৰত কেতিয়াবা মই বিশেষ টেনশ্যন নলওঁ কাৰণ মই এটা কথা জানো পলিটিক্স ক'ত হয় য'ত চাৰিআলি থাকে তিনিআলি থাকে তাত মানুহ লগ হয় তাত পলিটিক্স হয় মোৰ ৰাস্তাটো এটাই মোৰ কোনো চাৰিআলি তিনিআলি নাই মই চিধা গৈ থাকোঁ চিধা গৈ থাকিম আৰু আজি সেইকাৰণে অতিষ্ঠ হৈ পেলাই গৰিমাই দিছে এটা হেৰি মই দেখিছোঁ যে জুবিন গাৰ্গ যদি দেশত ধৰি ফাঁচি দি দিয়ক ৰাস্তাত ধৰি মই সেইটোৱে ক'ম কেতিয়াবা আক্ষেপ হয় নেকি যে ৰাইজৰ কাৰণে ভাবিছোঁ ৰাইজৰ কাৰণে কৰিছোঁ দেশেকে খাটিছোঁ তাৰ পাছতো যদি এইবোৰ শুনিবলগীয়া হয় নাই চব মানুহৰে মনবিলাক বেলেগ বেলেগ আৰু অসমীয়া মানুহখিনি খুব আৱেগিক মানুহ চ' খুব সোনকালে তাৰমানে কি চেঞ্জ কৰিবলৈ বৰ ইজি অসমীয়া মানুহক অকণমান মৰম কৰি দিলে অকণমান হেৰি কৰি দিলে বেলেগ হৈ যায় চ' সেইটো এটা দুৰ্বলতা বাৰু আমাৰ আৰু সেইটো এটা ভাল কথাও যে আমি চবকে ভালকৈ লওঁ চ' মানৱতাবাদী বুলি ক'ম অসমীয়া মানুহ চ' কোনোবা সেইকাৰণে মাজতে মোক ভুলকৈ ভাবিব পাৰে বেয়া পাব পাৰে মই নিজৰ ৰাস্তাত ঠিক আছোঁ নিজৰ জেগাত ঠিক আছোঁ মই তেওঁলোকক বেয়া নাপাওঁ যিমান গাড়ী পাৰিলে একো নাই দাদা শেষৰ একেবাৰে দুটা প্ৰশ্ন কৰিছোঁ আপোনাক ৰাজনীতিৰ কথা আমি বাৰম্বাৰ যিহেতু উল্লেখ কৰি আছোঁ ৰাজ্যৰ যি সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট এই সন্দৰ্ভত আপোনাৰ বৰ্তমানৰ মতামত জানিব বিচাৰিম এতিয়া আঞ্চলিক ৰাজনৈতিক দল খোলাৰ
পোষকতা বহুতেই কৰি আছে। সদৌ অসম ছাত্ৰ সন্থাই কৈ আছে বা অজিত ভূঞা ডাঙৰীয়াও কৈ আছে। আপুনি এই ক্ষেত্ৰত কি ভাবে? সেইটো এটা কথা ক'ম, কাৰণ ৰাজনৈতিক দল এটা প্ৰতিষ্ঠা কৰাটো এষ্টাব্লিছ কৰিবলৈ হ'লে সময় বহুত লাগে, একেদিনাই হোৱা বস্তু নহয়। এইটো এটা আন্দোলনেই, কাৰণ সেইটো কৰিবলৈ হ'লে ৰাইজৰ বিশ্বাস ল'ব লাগিব। প্ৰথমতে ৰাইজৰ মাজত সোমাব লাগিব, ৰাইজে চিনি পাব লাগিব তেওঁলোকক। আৰু এতিয়া এনেকুৱা হৈছে যে আমাৰ গোটেই ইণ্ডিয়াখনেই পলিটিকেল টাৰ্মইল ইমান বেছি, ইমান চেঞ্জ, মানে ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পৰা আমি ইমান চেঞ্জ হৈছে। চ' মানুহৰ পলিটিকেলি অকণমান ডিষ্টাৰ্বড মানুহৰ মাইণ্ডবিলাক। চ' সেইকাৰণে কোনোবা যদি দল খোলেও মই ভাবোঁ খুব সাৱধানে আগবাঢ়িব লাগিব। আৰু প্ৰথম কথা, দল এটা প্ৰতিষ্ঠা কৰিবলৈ বহুত পইচা লাগে, ডিৰেক্ট কথা, পইচা নহ'লে একো নহয়। চ' সেই ফাণ্ডিং লাগিব তেওঁলোকক। এতিয়া যোনে যোনে ভাবিছে তেওঁলোকে কি ধৰণে ভাবিছে মই নাজানো। মোৰ শুভকামনা আছে, ভাল হ'লে ভাল আৰু। সক্ৰিয় ৰাজনীতিলৈ জুবিন গাৰ্গ আহিবনে কিবা সম্ভাৱনীয়তা? মই কেতিয়াও নাযাওঁ, সেইটো বহুত বছৰৰ পৰা চেষ্টা চলিছে মোৰ কৰ্ণাৰ। মই সদায় অকল মোকে নহয়, গৰিমাকো টানিছে বহুত। গৰিমাও বুলি কয়, মই বুলি কওঁ, একেবাৰে স্পষ্ট। আমাৰ ফেমিলিতে নাই পলিটিচিয়ান। মই নেকি হঠাৎ কেলি নতুনকৈ হ'ম। দাদা, এটা বিশেষ বিষয়, আচলতে সাম্প্ৰতিক পৰিস্থিতিক লৈ আপোনাৰ কথাখিনি বা ছ'চিয়েল মিডিয়া বা ৰাজ্যত যিদৰে চৰ্চা চলিছে সেই কথাখিনি জানিবলৈ আপোনাৰ পৰা আহিছিলোঁ। কিন্তু আপোনাৰ গান অবিহনে যিহেতুকে আমি সকলোৱে নিজকে আধৰুৱা বুলি ভাবোঁ, গতিকে শিল্পী হিচাপে শেষত আপোনাৰ পৰা ৰাজ্যবাসীৰ সৈতে জানিবলৈ উদ্গ্ৰীৱ হৈ আছে যে কিছু শাৰীৰিক অসুস্থতাৰ মাজতে আপোনাক আমনি দিছিলে, তাৰ পাছত আপুনি হয়তো এই মুহূৰ্তত পুনৰ সক্ৰিয় হৈছে। কি এই মুহূৰ্তত কাম কাজ চলি আছে, কি পৰিকল্পনা? থাকোঁতেও গান কৰিছোঁ, বম্বেত থাকোঁতে মই একেদিনাই প্ৰায় 5টা গান কৰিছোঁ, লিখিছোঁ 2টামান গান। তেনেকৈ যিখিনি সময় পাইছোঁ আৰু কৰি, চিলা বুলি এলবামতে সকলোৱে গম পাইছে মই কৰি আছোঁ। অলপ পুৰণি ভাৱ থকা এটা এলবাম, মোৰ আগৰ প্ৰথম 90sত মই যেনেকৈ কৰিছিলোঁ কাম, সেই ধৰণৰ এটা ফিল থকা এটা এলবাম। চ' চিলাটো এটা এটাকৈ গান ৰিলিজ কৰিম, ভাল পাব। ধুনীয়া ধুনীয়া গান আছে, ভাল ভাল ৰাইটাৰে লিখিছে, মই নিজেও লিখিছোঁ, গৰিমাও লিখিছে এটা গান। আৰু তাৰ বাহিৰে 15 আগষ্টত মই এটা গান ৰিলিজ কৰিম, সেইটো খুব কম মানুহে কৰিছে ইণ্ডিয়াত। আৰু মই জনাত সেই গানটোহে বোলে আচলতে আমাৰ নেশ্যনেল এন্থেম হোৱা কথা আছিলে এটা সময়ত, পিছত জনগণৰ মনতো হ'ল। আৰু মানে সেই ফ্ৰীডম ষ্ট্ৰাগলত সেইটো গান আটাইতকৈ বেছি গাইছিলে চবে। গানটো মই কৈ নিদিওঁ, 15 আগষ্টৰ কাৰণে ৰৈ থাকক। ধুনীয়াকৈ কৰিছোঁ, অসমতে কৰা, চ' নিজৰ ধৰণে কৰিছোঁ। এই মুহূৰ্তত জুবিন গাৰ্গে যি কৃষি ক্ষেত্ৰত বিপ্লৱৰ চিন্তা চৰ্চা কৰিছে, আপুনি অসমৰ ছবি জগতখনতো বিপ্লৱৰ অনবৰতে চেষ্টা কৰিছিলে, আপুনি সফলো হৈছে। গতিকে ছবি জগতক লৈ এই মুহূৰ্তত কি পৰিকল্পনা চলি আছে আপোনাৰ? এতিয়া মই ভাবোঁ ছবি জগত আকৌ জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগিব। মানে বিল্ডিংটো বনাইছিলোঁহে, সেইটো ধমৰকৈ আকৌ ভাঙি হৈ পৰিলে। এতিয়া আকৌ ফাউণ্ডেশ্যনৰ পৰা আকৌ বনাব লাগিব। এনিৱে অসমীয়া মানুহে ছবি ভাল পায়। এতিয়া নতুন ছবি মই এইবছৰ ভাবিছিলোঁ এখন কৰিম বুলি, কিন্তু কৰোণাৰ কাৰণে এতিয়াতো অসম্ভৱ কথা এইটো। চ' নেক্সট ইয়েৰলৈকে মই একো নাভাবোঁ ছবিৰ কথা, কিন্তু মোৰ স্ক্ৰিপ্ট আছে 4-5টা, মই ভাবি আছোঁ। আৰু ৰিচেণ্টলি আমাৰ নিপন গোস্বামী, তেখেতে নিজে এক্টিং কৰিছিলে ডক্টৰ বেজবৰুৱা, যিখন আমাৰ ফেমাছ চিনেমা। ডক্টৰ বেজবৰুৱাখন আকৌ নিপন দাই নতুনকৈ বনাবলৈ লৈছে, ইটছ এ ৰিমেক। নিজে এক্টিং নকৰে, ডিৰেকশ্যন কৰিব নিপন দাই, আৰু তাৰ মিউজিকৰ দায়িত্ব মোক দিছে। গতিকে তাৰ 3টা গানৰ কাম চলাই আছোঁ। আৰু নিপন দাই বোধহয় নৱেম্বৰ মানৰ পৰা ষ্টাৰ্টেই কৰিব শ্বুটিং, নৱেম্বৰ ডিচেম্বৰ, পৰিস্থিতি অলপ ভাল হ'লে। চ' ডক্টৰ বেজবৰুৱা আকৌ চাবলৈ পাব মানুহে। আৰু অসমীয়া মানুহে ছবি চাই ভাল পায়। ইণ্ডিয়াৰ তৃতীয়খন চিনেমা অসমীয়া চিনেমা আছিলে ইণ্ডিয়াত হোৱা। চ' সেই সংস্কৃতিটো, সেই কথাছবিৰ জগতখন আমি ধ্বংস হ'বলৈ দিব নোৱাৰোঁ। সেই আন্দোলনো সদায় অব্যাহত থাকিব, ছবি বনাই যাম। দাদা, কৃষি বিপ্লৱৰ কথাৰে আৰম্ভ কৰিছিলোঁ, কৃষি বিপ্লৱৰ কথাৰেই শেষ কৰিছে আমাৰ সাক্ষাৎকাৰটি। কৃষি বিপ্লৱক লৈ বৰ্তমান আপুনি আমাৰ যিহেতুকে আপুনি উঠি অহা প্ৰজন্মৰ কথা চিন্তা কৰিছে, আমাৰ চহা খেতিয়কসকলৰ কথা চিন্তা কৰিছে, এখন নতুনকৈ কিছু বজাৰ সৃষ্টি কৰাৰ কথা চিন্তা কৰিছে। শেষত মডেল ফাৰ্ম বনাই আছোঁ বেলেগ জেগাত। সেই মডেল ফাৰ্মলৈ নি পেলাই আমাৰ ল'ৰা ছোৱালী আমি ট্ৰেইন কৰাম। তাত তেওঁলোকে বহুত কথা জানিব পাৰিব, বহুত কথা শিকিব পাৰিব। এতিয়া কিছুমান বস্তু মই উদাহৰণস্বৰূপে এটা কথা কওঁ যে অপৰাজিতা ফুলটো আমাৰ য'তে ত'তে হয়, এনেই পৰি থাকে। কোনোবাই পূজাত ইউজ কৰে, নহ'লে এনেই ছিঙি পেলাই দিয়ে। এতিয়া অপৰাজিতা ফুলৰ পৰা যিটো চাহ হৈছে,
চাহ এটা উৎপাদন চাহ বুলি কয় তেওঁলোকে সেইটোৰ দাম 12,000 টকা কিলো বজাৰত ইবে চিবে যদি চায় 12,000 ৰুপিজ সেইটো আমাৰ এনেই পচি যায় ইয়াত কৰি এতিয়া আমাৰ কি টেঙা এইটো আমি যে মেষ্টা টেঙা বুলি কয় যে এইটো আৰু কি বুলি কয় আপাৰ আছামত বেলেগ কয় টেঙামৰাৰ পৰা এটা চাহ হয় টেঙামৰা শুকাই ড্ৰাই কৰি তাৰ পৰা এটা চাহ তৈয়াৰ কৰিব পাৰোঁ আমি যিটো বডিৰ কাৰণে আমাৰ চেলৰ কাৰণে বিৰাট ভাল সেইটো বাহিৰত বিৰাট চলিছে এতিয়া সেইটোৰ দাম 12,000 নে 14,000 টকা কিলো আমাৰ মানুহে সেইবিলাক কথা নাজানে টেঙামৰাটো আমি মাছত দি খাওঁ এনেই পচি যায় গেলি পচি নষ্ট হয় চ' সেই কনচেপ্টবিলাক ইণ্ট্ৰডিউচ কৰিব বিচাৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীয়ে জানে ঘৰতে 1 কেজি যদি এমাহত অপৰাজিতা ফুলৰ চাহ তেওঁ এঘৰে যদি জন্ম দিব পাৰে এঘৰে যদি উৎপাদন কৰিব পাৰে 12,000 টকা পাব গতিকে অংকটো চিম্পুল আমাৰ ঘৰতে চব বস্তু আছে ঘৰ আমাৰ পথাৰ আমাৰ বজাৰ আমাৰ খালি তাক ভালকৈ দখল কৰিব জানিলে হ'ল সেইটোৱে কথা যেতিয়া অসমৰ প্ৰতিটো বয়সৰ প্ৰতিটো প্ৰজন্মৰ ব্যক্তিয়ে আপোনাক তেওঁলোকৰ সৈতে সম্পৃক্ত অনুভৱ কৰে কিন্তু যুৱচামৰ সৈতে আপোনাৰ যি সম্বন্ধ তাক আচলতে শব্দৰে যেন বৰ্ণনা কৰিব নোৱাৰি এই যুৱচাম এই মুহূৰ্তত আপোনাৰ সৈতে আছে তেওঁলোকৰ আমি ছ'চিয়েল মিডিয়াত বিভিন্ন কথা বতৰাৰ পৰা অনুমান কৰিছোঁ তেওঁলোকক আপুনি কি আহ্বান জনাব একেবাৰে শেষত কৃষি বিপ্লৱক কেন্দ্ৰ কৰি আচলতে এতিয়াও যুৱক বুলিয়ে ভাবে কিন্তু মোৰ 47 আপুনি যেতিয়া ফৰ এভাৰ য়াং থাকিব পাৰিলে ভাল আই ডোণ্ট ন' যিমান দিন পাৰোঁ থাকে চেষ্টা কৰিম গতিকে সেই যুৱ প্ৰজন্মটো হৈছে মোৰ মেইন শক্তি যিটো মোৰ সংগীতত মোৰ গানতো মেইন শক্তি আছিলে যুৱ প্ৰজন্ম চিনেমাটো মোৰ যুৱ প্ৰজন্মই মেইন শক্তি কা আন্দোলন হওক কেব আন্দোলন হওক তেওঁলোকে মেইন শক্তি গতিকে পৰিৱৰ্তনৰ কাৰণে ৰিভলিউশ্যনৰ কাৰণে যুৱ প্ৰজন্ম সদায় মেইন শক্তি তেওঁলোকৰ অবিহনে মই একো কাম কৰিব নোৱাৰোঁ গতিকে সদায় বিচাৰোঁ মই তেওঁলোকৰ কাৰণে কাম কৰিম তেওঁলোক খালি মোৰ লগত থিয় দিয়ক সেইটো বিচাৰোঁ জয় অসম এইগৰাকী হৈছে জুবিন গাৰ্গ আচলতে আৰম্ভণিতে কৈছোঁ যে তেখেতৰ পৰিচয় কোনো দিয়াৰ প্ৰয়োজন নাই নামটোৱে তেখেতৰ পৰিচয় অসমৰ সংগীত ক্ষেত্ৰক সাংস্কৃতিক ক্ষেত্ৰখনত বা অন্যান্য ক্ষেত্ৰখনত তেখেতে কি ধৰণে দেহেকেহে লাগি আহিছে খাটি আহিছে মই সকলোৱে জানো এইবাৰ অৰ্থনৈতিক ক্ষেত্ৰখনত যুৱচামক লৈ আমাৰ চহা খেতিয়কসকলক লৈ কিবা এটা কৰা তেওঁৰ প্ৰয়াস আৰু এই ক্ষেত্ৰত যি কিছু খুদুৱনি আছে সকলোৰে মনত আমি এয়া স্পষ্ট কৰিবলৈ কিছু যত্ন কৰিছিলোঁ তেখেতৰ সৈতে এইবাবে আমাৰ এই আছিলে সাক্ষাৎ আশা কৰিছোঁ যে যিখিনি হয় পাঞ্জাৱৰ খেতিয়কে যেনেকৈ মাৰ্চিডিজ চলায় অডি চলায় BMW চলায় আমাৰ অসমীয়া ল'ৰা ছোৱালীয়েও খেতি কৰি BMW মাৰ্চিডিজ চলাব লাগিব সেই দিনটো চাব বিচাৰোঁ এয়া আচলতে ইতিবাচকতা আৰু এই ইতিবাচকতাৰে লৈয়ে আমি এই মুহূৰ্তত দাদাৰ পৰা বিদায় লৈছোঁ আৰু আশা কৰিছোঁ যে কিছু হ'লেও যদি কাৰোবাৰ মনত কিছু খুদুৱনি আছে দাদাৰ এই মুহূৰ্তত স্থিতিক লৈ সেই খুদুৱনিখিনি হয়তো আমাৰ এই বিশেষ সাক্ষাৎকাৰটিয়ে আঁতৰাব পৰৱৰ্তী সময়ত আমি তেওঁৰ ওচৰলৈ আহিম আন এটি বিষয় লৈ তেখেত এইদৰে সুস্বাস্থ্যৰে থাকক আৰু ৰাজ্যখনৰ বাবে ৰাজ্যবাসীৰ বাবে এইদৰে কৰি যাওক আৰু সেৱা আগবঢ়াই যাওক আৰু আমাৰো যেন মৰম তথা শ্ৰদ্ধা তেওঁলোক সদায় এইদৰে বৰ্তি থাকে সেই আশাৰে বিদায় লৈছোঁ চাই থাকিব অসম সংবাদ নমস্কাৰ অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ